মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হয় 15 মাৰ্চৰ পৰা ৰাজ্যত আৰম্ভ হৈছে মেট্ৰিক পৰীক্ষা। যিহেতুকে ৰাজ্যত দুটা ভাগত বিভক্ত হৈ মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হয়, এটা হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু এটা হৈছে হাই মাদ্ৰাছা পৰীক্ষা। আৰু আজিৰ দিনটোতেই হাই মাদ্ৰাছাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ ভয়ংকৰ অভিযোগ উত্থাপন হৈছে। ধুবুৰীৰ গৌৰীপুৰত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। আৰু এই বিষয়টোক লৈ সবিশেষ তথ্য আপোনালোকক জনাম এইটো ভিডিঅ'ত। খুবেই এটা গুৰুত্বপূৰ্ণ ভিডিঅ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। প্ৰশ্নকাকত ফাদিল হ'ল হাই মাদ্ৰাছা পৰীক্ষাৰ। প্ৰশ্নকাকত আৰু বহি লৈ আলোচনা শিক্ষাৰ্থী আৰু অভিভাৱকৰ। ছাত্ৰ ছাত্ৰীৰ মোবাইলে ভাইৰেল হৈছে প্ৰশ্নকাকত। ধুবুৰীৰ গৌৰীপুৰত প্ৰশ্নকাকত ফাদিলৰ ঘটনা সংঘটিত হৈছে। মদিনাতুল উলুম হাই মাদ্ৰাছাৰ শিক্ষক জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰা হৈছে এই ঘটনাত। বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক দুৰ্ব্যৱহাৰ বিদ্যালয়ৰ সভাপতিৰ। বন্ধুসকল, আপোনালোকে নিশ্চয়তে বুজি পাইছে 15 মাৰ্চৰ পৰা ৰাজ্যত আৰম্ভ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছা পৰীক্ষা। আৰু আজিৰ দিনটোত হাই মাদ্ৰাছা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ ভয়ংকৰ অভিযোগ উত্থাপন হৈছে ধুবুৰীৰ গৌৰীপুৰত। ছাত্ৰ ছাত্ৰীৰ মোবাইলে ভাইৰেল হৈছে প্ৰশ্নকাকত। আৰু এই প্ৰশ্নকাকত ভাইৰেল হোৱা ঘটনাত মদিনাতুল উলুম হাই মাদ্ৰাছাৰ শিক্ষক জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। আৰু এই মুহূৰ্তত সাংবাদিকক বাতৰি সংগ্ৰহ কৰিবলৈ যোৱাত কিছু পৰিমাণে বাধা প্ৰদান কৰিছে বিদ্যালয়ৰ সভাপতিয়ে। যি সময়ত ৰাজ্য চৰকাৰে প্ৰতিটো ক্ষেত্ৰতে কঠোৰ হোৱা পৰিলক্ষিত হৈছে আৰু সেই সময়তে একাংশ চৰকাৰী বিষয়া কৰ্মচাৰীৰ অমনোযোগিতাৰ বাবে এনেকুৱা ঘটনা সংঘটিত হোৱাত চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় বিষয়।